नमस्कार बंधुসকল আজি মোৰ ফেট লস সিৰিজৰ আজি সেকেন্ড ভিডিও প্ৰথম ভিডিওটোত মই এটা জাস্ট সৰুসুৰা ইন্ট্ৰো দিলো আজি মই আপোনালোকক ফেট লসৰ ওপৰত যোনটো টপিকৰ ওপৰত মই আপোনালোকক নলেজ শেয়াৰ কৰিম যাৰ দ্বাৰা আপোনালোকে নিজে নিজৰ ফেট লসৰ কাৰণে কি কি লাগে গম পাব হেতু হল আপোনাৰ ডায়েটখনৰ ওপৰত হয় যেতিয়া মই ফেট লসৰ কথা কওঁ তেতিয়া তাৰ লগত ৰিলেটেড থাকে আপোনাৰ ক্যালোৰি আপোনাৰ ডেফিচিয়েন্টৰ লগত অৰ্থাৎ ক্যালোৰি আপুনি যিমান কমাব আপোনাৰ ৰিকোয়াৰ্ড ক্যালোৰিৰ পৰা আপোনাৰ weight হিমানে প্ৰতিদিনে কমি গৈ থাকিব ধৰক আপুনি এজন 80 কেজি weighতৰ মানুহ আৰু আপোনাক 2500 ক্যালোৰি লাগে আৰু আপুনি যদি এক্সাৰসাইজ কৰি আছে আৰু আপোনাৰ ডায়েটখনত ক্যালোৰিটো অলপ কমাই আছে অৰ্থাৎ আপুনি 2200 মানো ক্যালোৰি লৈ আছে তেতিয়া আপোনাৰ যেটো -300 ক্যালোৰি হেতুৱে আপোনাৰ ফেট লসত সহায় কৰিব হয় আপুনি যদি এটা যোনটো এটা হিসাব যোনটো স্ট্যান্ডার্ড হিসাব বুলি কব পাৰি আপোনাৰ লগাতকৈ আপুনি 500 ক্যালোৰি আপুনি ডেফিচিয়েন্সিত আহে তেতিয়া আপোনাৰ এসপ্তাহত আপোনাৰ 1 পাউণ্ডকৈ কমিব পাৰে এতিয়া আপোনালোকৰ ফেভাৰিট ইউটিউবাৰ বিলাকে ইউটিউবত বা কিছুমানে ফেসবুকতো আপোনালোকক কিছুমান ডায়েট আপোনালোকক কৈ থাকে আপোনালোকে 100 গ্ৰাম এটু খাও 200 গ্ৰাম হেতু খাও কিন্তু এটো কাৰ কাৰণে তেওঁলোকে আপোনালোকৰ প্ৰপাৰ weight লৈছে আপোনালোকৰ ফেট পাৰ্সেন্টেজ জুখি চাইছে কিবা প্ৰসেছেদি আপোনালোকক দেখিছে তেতিয়াহলে এজন মানুহৰ ফেট লসৰ এখন ডায়েট আন এজন মানুহৰ বাবে কেনেকৈ প্ৰযোজ্য হ'ব পাৰে কোনবা 100 কেজিৰ মানুহ তাৰ অকল 10% ফেট আছে জাস্ট অলপ ফেটস আছে আৰু হ'ব পাৰে এজন আপোনাৰ 80 কেজিৰ মানুহ কিন্তু তেওঁৰ ফেট আপোনাৰ 30% তকৈ ওপৰত আছে কিবা বিশেষ কাৰণত গতিকে আপোনালোকে নিজে এটো ইনিশিয়েটিভ লব লাগিব আপোনালোকে সুস্থ থাকিবলৈ বা ফেট লস কৰিবলৈ কি কৰিব মই এটা আপোনালোকক বেসিক আইডিয়া শেয়াৰ কৰিম যিটোৰ দ্বাৰা আপোনালোকে BMI হয় BMI টো আপোনালোকে ক্যালকুলেট কৰিব পাৰে আপোনালোকৰ মোবাইলত থাকিব বা জুনে জানে BMI ক্যালকুলেট কৰিব আপোনাৰ ক'ত কিমান ক্যালোৰি আছে হেবিলাক জানা তেওঁলোকে নিজে নিজৰ বডি যোনটো মেইনটেনেন্স ক্যালোৰি হেতু আপোনালোকে উলাই লব পাৰে আৰু তাৰ পৰা ডেফিচিয়েন্সি তাৰ পৰা তাতকে অলপমান কম ক্যালোৰি লৈ পেলাই আপোনালোকৰ weight lossৰ প্ৰচেছটো আগবঢ়াব পাৰে কিন্তু সব মানুহৰ বাবে এটো সম্ভৱ নহয় কাৰণ BMI হিসাব কৰিব এতিয়া আপোনালোকৰে বহুতে জুনে এই ভিডিও চাই আছে BMI কি বস্তু সে প্ৰথমবাৰ শুনিছে হয় আমাৰ বাবে এটো বৰ দুখৰ কথা এইবিলাক স্বাস্থ্যৰ লগত ইমান ৰিলেশন নাৰাখে US বা তেনেকুৱা ফৰেন কান্ট্ৰি বিলাকত মানুহে নিজৰ এটো কেয়াৰ লয় সেই কাৰণে তাত চাব মানুহৰ এভাৰেজ যোনটো এজ এটো আপোনাৰ 80 ৰ ওপৰত কিন্তু আমাৰ ইন্ডিয়াত কিমান 63 কাৰণ নলেজৰ অভাৱ আৰু হলে আহক মই আপোনালোকক এটা বেসিক আইডিয়া দিও যিটোৰ দ্বাৰা আপোনালোকে নিজৰ ফেট লস নিজে কৰিব পাৰিব একদম ফাৰ্স্ট যোনটো স্টেপ আপোনালোকে লব আপোনালোকে যোনটো ডেইলি আপোনালোকে খাই আছে তামানে ধৰক আপোনালোকে ব্ৰেকফাষ্ট কৰিছে মৰ্নিং ব্ৰেকফাষ্টটো বহুত দৰকাৰ হেতু কথা মনত ৰাখিব ব্ৰেকফাষ্ট কৰিছে তাৰ পিছত লাঞ্চ কৰিছে তাৰ পিছত ৰাতি ডিনাৰ কৰিছে আৰু আবেলি কিবা এটা সৰুকুৰা স্নেক্স এটা কিবা এটা লৈছে যোনটো লঘু আহাৰ বুলি কয় হেতু লৈছে হয় এতিয়া আপোনালোকে যেটো খাদ্য খাই আছে ইভিনিং মৰ্নিং আপোনালোকে যিবিলাক খাই আছে তেনেকৈ ৰাখক আপুনি weight loss কৰিবৰ কাৰণে অদ্ভুত বস্তু এটা নুশুনা বস্তু এটা আপোনালোকে লব দৰকাৰ নাই আপোনালোকে দুপৰীয়া ভাত খাইছে তাৰ লগত দালি খাইছে তাৰ সমান আপোনালোকৰ স্বাস্থ্যৰ বাবে উপযোগী একো হ'ব নোৱাৰে কিয়কি তাত এটা উৎকৃষ্ট পৰিমাণৰ প্ৰটিন মিনাৰেলছ বা তেনেকুৱা বাকি ভিটামিনছ বোৰ তাৰ পৰা আপোনালোকে পাই যাব কিন্তু তাকে নকৰি কিবা ফেন্সি টাৰ্মত গৈ পেলাই আপোনালোকে কিবা ফেট বাৰ্নাৰ লৈ লব আৰু তাৰ পৰা আশা কৰিব আপোনালোকৰ weight কমিব হয় আপোনালোকৰ weight কমিব কিন্তু আপোনালোকৰ ফেটস কমোৱাটো আপোনালোকৰ প্ৰধান টাৰ্গেট হ'ব লাগে গতিকে মই যোনটো প্ৰচেছৰ কথা কৈ আছো তো আপোনালোকে ভালদৰে শুনক অলপ টাইম লাগিব হয় কিন্তু এটা আপোনালোকে পজিটিভ ৰিজাল্ট পাব প্ৰথমতে আপোনালোকে যেটো খাই আছে তাৰ পৰিমাণটো এটা আন্দাজত আপোনালোকে হিসাব কৰা প্ৰথমতে স্টাৰ্ট কৰক ধৰক আপোনালোকে ৰাতিপুৱা দুখন ৰুটি খাই আছে তাৰ লগত কিবা কণী খাইছে বা বাকি কিবা অমলেট লৈছে বাকি দুপৰীয়া আপোনালোকে ভাত খাইছে আপোনালোকে ফাৰ্স্ট এসপ্তাহ
আপোনালোকৰ খোৱা বস্তুখিনি কনষ্টেণ্ট কৰক অৰ্থাৎ আপোনালোকে যদি ৰাতিপুৱা দুখন ৰুটি খাইছে তেতিয়াহ'লে 7 দিনৰ কাৰণে ৰাতিপুৱা দুখন ৰুটিয়ে খাওক আৰু যদি আপোনালোকে যদি ভাত খাইছে তেতিয়াহ'লে আপোনালোকে ভাতেই খাওক খালি এটা হিচাপটো আপোনালোকে ৰাখক আপুনি কিমান এক বাটি ভাত এক বাটি দালি কিমান পৰিমাণটো আপোনালোকে হিচাপত ৰাখক আৰু এটো নোটছ কৰি থব পাৰিলে ভাল আৰু তেনেকৈ আপোনালোকে দুসপ্তাহ খাওক আৰু নিজৰ ওয়েটটো মেজাৰ কৰক ধৰক আপোনাৰ তেতিয়া আহি আছে 80 কেজি আৰু সেই 80 কেজি আহি আছে গতিকে আপোনালোকে তাৰ পৰা অলপমান কমাই দিয়ক আপুনি যেটো মেজাৰিং কাপত আপোনালোকে খোৱা সামগ্ৰী লব তাৰ পৰা অলপমান কমাই দিয়ক ধৰক আগতে ভাত আপোনালোকে 2 বাটি খাই আছিল এতিয়া আপোনালোকে 1.5 বাটি লৈ আহক আৰু তেনেকৈ আপোনালোকে এক মাহ চলাওক আৰু এক মাহৰ পিছত আপোনালোকে ওয়েট জুখক চাব আপোনালোকৰ ওয়েট কমিবই ধৰক আপোনালোকৰ 3 কেজি কমি গ'ল বা 3 কেজি নহয় বেছিয়ে কমিব আপোনালোকৰ কমি গ'ল তাৰ পিছত আপোনালোকে সেম আহাৰটো মেইনটেইন কৰাৰ পিছত আপোনালোকে আৰু অলপ কমাই দিয়ক ধৰক আগতে আপুনি 1.5 বাটি খাই আছিল এতিয়া 1 বাটি খাওক তেনেকৈ আপোনালোকে এক মাহ তেনেকৈ চাওক আৰু আপোনালোকে দেখিব আপোনালোকৰ weight মানে ফেটস আপোনালোকৰ কমি গৈ আছে কিন্তু এটা কথা মনত ৰাখিব প্ৰটিন থকা বস্তু আপোনালোকে সেই সময়ত আপোনালোকে লবই লাগিব প্ৰটিনৰ মাত্ৰা কেতিয়াও কম হ'ব নিদিব আপোনাৰ পাৰ বডি weight হিচাপত আপোনাৰ বেছিয়ে লব লাগে কিন্তু আপোনালোকে আপোনাৰ যদি বডি weight 100 কেজি তাৰ লগত আপুনি 1.2 ইনটু কৰি মানে 120 গ্ৰাম আপুনি প্ৰটিন লব লাগিব যাতে আপোনাৰ ফেটস কমক কিন্তু আপোনাৰ যেটো মাসল আপোনাৰ যেটো সম্পদ আপোনাৰ সুস্বাস্থ্যৰ যেটো আধাৰ হেতু আপোনালোকৰ তাত যাতে থাকি যাওক তাৰ মানে সিধা কথাত মই বুজাবলৈ আপোনালোকক এইটোৱে কৈছো আপোনালোকে ফেট লছটো এনেকুৱা নহয় আপোনালোকে 10-20 দিনৰ এটা কাম বুলি ভাবক হেতু আপোনালোকৰ 4-5 মাহলৈকে চলিব পাৰে আৰু আপোনালোকে আপোনাৰ খোৱাৰ পৰিমাণটো লাহে লাহে কমাইহে এটা তাৰমানে সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰে কাৰণ আপোনালোকে উল্টা সিধা কৰি পেলাই বা বহুত কিবা হেভি এক্সাৰসাইজ কৰি খোৱা বোৱা কমাই পানী খোৱা কমাই দি আপোনালোকে ওয়েটটো কমাই ল'ব কিন্তু সেইটো আপোনালোকৰ ওয়েট কমিব কাৰণ আপোনালোকে ওয়েটটো আপোনালোকে কনষ্টেন্ট ৰাখি আপোনালোকে ফেটছটোৰ ওপৰত টাৰ্গেট কৰিব লাগে হয় আপোনালোকে যেতিয়া ফেটছ কমাব যাব তেতিয়া কিছু পৰিমাণে আপোনালোকৰ মাছলো লছ হ'ব এটা ক্ষুদ্ৰ পৰিমাণ এইটো আপোনালোকে যিমান কম ৰাখিব আপোনালোকৰ কাৰণে সিমানেই ভাল আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট আপোনাৰ যেটো ডায়েটৰ ওপৰত হেতু হল আপোনাৰ ফুড পাৰ্টিশনিং হয় আজি ভিডিওটো থেকে বহুত দীঘলে হৈ গল মই চেষ্টা কৰো ভিডিওটো 10 মিনিটৰ তলতে থাকক গতিকে ফুড পাৰ্টিশনিংৰ ওপৰত মই আপোনালোকক নেক্সট ভিডিওটো ভালকে ডিটেইলছত কম আপোনালোকে কেনেকে নিজৰ বস্তুটো বিভিন্ন টাইমত ভাগ কৰি আপোনালোকে বেনিফিট ল'ব পাৰে গতিকে আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল পালে আপোনালোকৰ কিবা নলেজত আহিল তেতিয়াহলে শেয়াৰ কৰক আৰু চাই থাকিব লাইকো কৰিব তেনেহলে আজিলৈকে এৰিছো আৰু নেক্সট ভিডিওটো চাই থাকিব এটো 3 নম্বৰ ভিডিও হ'ব আপোনালোকৰ ফেট লছ সিৰিজত আৰু এটা কথা মন কৰিব আপোনালোকৰ ফেট লছ কৰাটো আপোনালোকৰ নিজৰ হাতত আছে গতিকে আপোনালোকে নিজৰ ডায়েটখন নিজে মেইনটেইন কৰিব আপোনালোকে শিকিব লাগিব কোনেও আপোনাক এনেকুৱা নহয় আপোনালোকে ইউটিউবত চাব পাৰে কি আপোনালোকক গোটেই দিনটো ডায়েট কৰি আছে আপোনালোকৰ কাৰণে অসম্ভৱ এটো ফলো কৰা কাৰণ আপোনালোকৰ কাম গোটেই দিনটো ঘৰত বহি পেলাই খাই থাকাটো নহয় আপোনালোকে কামতো যাব লাগিব পঢ়াশুনাও কৰিব লাগিব স্কুল কলেজো আছে গতিকে তাৰ মাজত আপোনালোকে এটা সুস্বাস্থ্য ল'ব চেষ্টা কৰাটোহে মেইন কথা গতিকে ঠিক আছে আজিলৈ এৰিছো আৰু বাই